আজি লণ্ডনত এটা ধুনীয়া দিনৰ আৰম্ভণি। আজিৰ দিনটো কেনেকৈ পাৰ হয় সবিশেষ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। আজি আপোনালোকক মোৰ লগত লণ্ডনৰ এটা সৰু আউটিঙলৈ লৈ যাম। ওলাই যোৱাৰ আগতে অলপ ৰেডি হৈ ল'লোঁ। আমি তিনিজন ওলাই আহিলোঁ। আজি অ'টোলৈ খোজকাঢ়িয়েই যাম, যিহেতু অ'টো আমাৰ ফ্লেটৰ পৰা জাষ্ট ৱাকিং ডিষ্টেঞ্চ। বাটত কেইটামান ধুনীয়া ভিউ পাই গ'লোঁ আৰু অৱশেষত অ'টো। ইয়াত কাৰেঞ্চি এক্সচেঞ্জ কৰাৰ মেচিনো আছে, কিন্তু ইণ্ডিয়ান ৰুপি অপশ্যন নাই। চাওকচোন, লাইটছবোৰ দেখিবলৈ কিমান যে ভাল লাগিছে। আৰু অৱশেষত আহি পালোঁ ভিলা ভেলেণ্টিনা। ইমান ধুনীয়া জুৱেলাৰী, কোনটো লওঁ? শেষত দুটা মোৰ খুব ভাল লাগিল। নেকলেছ আৰু ব্ৰেচলেট মিলি 150 পাউণ্ড, ইণ্ডিয়ান কাৰেঞ্চিত প্ৰায় 19,306 টকা। এইফালে আমাৰ বেবীটো ষ্ট্ৰলাৰতেই শুলে। আৰু শ্বপিং ডান। নাই, ব্ৰেচলেটটো এতিয়া নেদেখুৱাওঁ, শেষত ভালকৈ দেখুৱাম। শ্বপিঙৰ পিছত অলপ আইচক্ৰীম মেণ্ডেটৰী, নহয় জানো? এইটো আছিল মোক কোম্পানী দিয়াৰ বাবে হাজবেণ্ডলৈ এটা সৰু ট্ৰিট। লাহে লাহে এতিয়া ঘৰলৈ উভতিলোঁ। আৰু ওপৰলৈ দেখিছেনে কিমান মানুহ অ'টো ড'ম ক্লাইম্ব কৰিবলৈ গৈ আছে? দিনটো সঁচাকৈয়ে ভালেই গ'ল। ফাইনেলি ঘৰ পালোঁ। আৰু এতিয়া আহিল আজি কিনি অনা বস্তু খোলাৰ পাল। এইটো মোৰ ফাইনেল চইচ। এয়া ব্ৰেচলেটটো। যদি ভিডিঅ'টো চাই ভাল লাগিল, লাইক কৰিব, কমেণ্ট কৰি আপোনালোকৰ মতামত জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ লগ পাম আন এটা নতুন ভিডিঅ'ৰ সৈতে মোৰ চেনেল লানি আনস্ক্ৰিপ্টেড ইন ইংলেণ্ডত। তেতিয়ালৈকে ভালকৈ থাকিব।